এটা কথা হলে আগতীয়াকৈ কৈ লৈছো কেনেবাকে যদি ভিডিওটো চাই পেলাই আপোনালোকৰ মুখৰ পৰা পানী ওলাই মোবাইলটো তিতি বেয়া হৈ যায় তেতিয়া কিন্তু মোক দুখী সাব্যস্ত কৰিব নোৱাৰিব হলে দেই নমস্কাৰ বন্ধুসকল পুনৰ সকলোকে স্বাগতম জনাইছো চেনেলটিৰ অন্য এটি ভিডিওলৈ কালি বিশেষ এটা কাম থকাৰ কাৰণে মই গৈছিলো কুসুমতলাৰ চেণ্টাৰলৈ গধূলি সময়ত গৈছো আৰু তাতে চেণ্টাৰত সদায় ডেইলি বজাৰ এখন বহে ভাবিলো ইয়াতে ফুচকাৰ সোৱাদ লওঁ আৰু খাবলৈ লাগি গলো খাই মেলি ভাবিলো পালেং কিডাল মানুহ লৈ যাওঁ পালেং বিচাৰি ইখন দোকানৰ পৰা সিখন দোকানলৈ গৈ থাকোতেই মানে দেখিলো কেইটামান জলফাই লৈ বৰ্তা এজন বহি আছে আৰু এইটো বস্তু পোৱাৰ পাছত কেনেকৈ এৰি থৈ আহোঁ গতিকে জলফাই কেইটা মই লৈ আহিলো আৰু ৰাতি এটা দুটা এনে খালো আৰু এনেদৰে কুটি খাবলৈ নহলে ৰাতি সপোনতো এই জলফাই কেইটাকে দেখি থাকিলো আৰু কেতিয়ানো দুপৰীয়া হয় তালৈকে বাট চাই আছিলো আৰু দুপৰীয়া হৈ গল ধুনীয়াকৈ ধুই পেলাই মই জলফাই কেইটা কাটি লৈছো এনেদৰে মিহিকৈ কুটিছো আৰু আজি বৰ এটা বেলেগ ষ্টাইলত খাম সেই কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু ধুনীয়াকৈ মই ধনিয়া কেইডাল কাটি লৈছো আৰু মই আপোনালোকক শিকাম কি দৰেনো জলকীয়া হাতত নলগাকৈ মানে জ্বলা নলগাকৈ কাটিব পাৰি দেখিছে মই এখন চামুচ লগত লৈ আহিছো আৰু চামুচখনত এনেকৈ থৈ চামুচখনৰ বেক সাইডে এনেকৈ থৈ পেলাই ধুনীয়াকৈ জলকীয়াটো মই মিহিকৈ কুটি দিছো এনেকৈ সহজতে কাটিব পাৰি হাততো নালাগে আৰু যিমান মিহিকৈ বিচাৰে সিমান মিহিকৈ কাটিব পাৰি আৰু মই গোটেই জলকীয়াটো নিদো বহুত জ্বলা জলকীয়া কেইটা আৰু অকনমান দিলো এনেদৰে কাটি পেলাই আধাটো দিয়াৰ পাছত ইয়াতে দিম আজিৰ মানে স্পেশাল বস্তুটো যেটো দিলে নেকি খাবলৈ সোৱাদ হয় আৰু একো প্ৰবলেম নিদিয়ে গেছৰ মানে সেই কাৰণে মই আনিছিলো কি জানেনে টেন এটো হৈছে হসমুলা ধুনীয়াকৈ একদম পেকেটৰ ভিতৰতে পিচি গুড়া কৰি লৈছো ইয়াত আৰু হাতখন তিতি আছে যে হাতেৰে ফালিবই নোৱাৰিলো গতিকে কটাৰীখন ওচৰতে আছে যেতিয়া কামত লগাই দিলো আৰু ধুনীয়াকৈ এয়া দেখিছে গুড়া হৈ আছিল আৰু জলফাইখিনিত এনেদৰে মই দি দিলো আৰু ইয়াতে অকনমান নিমখ দিব লাগিব কাৰণ এইটো নিমখে কামত নিদিব কাৰণ জলফাই কেইটা কলি হৈ আছে সাংঘাতিক টেঙা আৰু ইয়াত অকনমান মই নিমখ দি লম নিমখটো দিয়াৰ পাছত ধুনীয়াকৈ সানি লম কিছুমানে আকৌ ইয়াত তেলো দিয়ে কিন্তু মই কেঁচা তেলৰ গোন্ধটো বেয়া পাওঁ সেই কাৰণে কেঁচা তেল দিয়া নাই আৰু ধুনীয়াকৈ এতিয়া এইখিনি হাতেৰে মিক্স কৰি লম কথাটো হৈছে মানে কি ভিডিওটো মই এডিট কৰি আছো মোৰ মুখেদিও পানী আহি আছে বৰ দিগদাৰ হৈছে কিন্তু দেই খোৱাৰ পিছতো মানে লোভ সামৰিব পৰা নাই আপোনালোকৰ চাগে কেনে অৱস্থা হৈছে কমেন্ট কৰিবচোন দেই আৰু এয়া ধুনীয়াকৈ মই মিক্স কৰিলো জলফাই লৈছিলো কেইটামান বেছিকৈ কিন্তু মই কুটিলো 4টাহে যেহেতু এইখিনি যথেষ্ট হৈছে বেছিকৈতো খাবও নোৱাৰি আৰু 3টাইহে খাম এইখিনি সম্পূৰ্ণ ৰেডি হৈ গল আৰু এতিয়া মই ভাবিলো অকনমান টেষ্ট কৰি আপোনালোকক আৰু অকনমান লোভ লগাই দিও নে কি কয় উফৰাম কি টেঙা আছিল কিন্তু এই টেঙাটোই যে খুব বেছি ভাল লাগে খাই পেলাই আজিৰ ভিডিওটো ইমানতে সামৰিছো যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে তেনে হলে মোৰ ফেসবুক পেজটো ফলো কৰি থৈ যাব লগতে লাইক কমেন্ট কৰিব বাই বাই